কি খাপ বুলি ক'লা ধন এইটো মানে ফ্লাইং স্নেক আৰু এইটো এনে কালখুন্দৰী বুলি কোৱা হয় ভাই যাচোন কি হয় নো ৰাছিল নেকি ভয় খাই গলো এতিয়া গছত বেছি থাকে এইটো না এইটো না কি খাব এইটো অনেট ফ্লাইং স্নেক কালখুন্দৰী বুলি কয় না গছত বেছি থাকে এইটো জেঠি খাবলৈ কমাই আজি ঘৰৰ ভিতৰত সাপ এটা ওলাল তাকে ভাইটি ধন আহিলে ই ওচৰে পাজৰে সকলোতে মানে এনেকে ৰেস্কিউ কৰি থাকে গতিকে আপোনালোকক যদি দৰকাৰ হয় জনাব কি খাপ বুলি ক'লা ধন এইটো মানে ফ্লাইং স্নেক আৰু এইটো এনে কালখুন্দৰী বুলি কয় সামান্য পৰিমাণে বিষাক্ত আচ্ছা গছত বেছি থাকে আৰু ধৰক সৰু সৰু বস্তুবিলাক খায় যেনে জেঠি কণী এইবিলাক খায় আৰু এইটো কামুৰিলেতো মানে হেৰি ল'ব লাগিব চাগে হস্পিটেল যাব লাগিব বিষাক্ত বহুত বেছি বিষাক্ত হয় সামান্য পৰিমাণে বিষাক্ত কিন্তু হস্পিটেল যাব লাগিব যিকোনো সাপে কামুৰে আপোনাৰ হস্পিটেল যোৱাটো ভাল চিনি নাপালে ঠিক আছে থেংক ইউ এইডাল যে এৰি দিব